বেটি বচাও বেটি পঢ়াও কেৱল শ্লোগান। নগাঁৱৰ সদৰত প্ৰতিবাদত নামিল আম আদমি পাৰ্টি। ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত হোৱা নাৰীজনিত অপৰাধমূলক ঘটনাই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। মাৰ্গাৰিটাৰ নাবালিকা দৰ্শনকাণ্ডৰ দৰে জঘন্য ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত নাৰী আৰু শিশুজনিত ঘটনা প্ৰতিদিনে পোহৰলৈ আহিব ধৰিছে। চৰকাৰখনক অধিক সক্ৰিয়তাৰে নাৰী আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আম আদমি পাৰ্টিৰ নগাঁও জিলা সমিতিয়ে দাবী উত্থাপন কৰি আজি জিলাখনৰ সদৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ দলটোৱে উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি দলটোৱে তিনিচুকীয়াত সংঘটিত নাবালিকা দৰ্শনকাণ্ডৰ দোষীক 53 বছৰীয়া সমুদ্ৰ ৰায় লিম্বুক কিয় আজিকোপতি কৰায়ত্ব কৰিব পৰা নাই তাৰ উত্তৰ বিচাৰে। দলটোৱে তিনিচুকীয়া জিলাৰ কিশোৰী বলাৎকাৰ কাণ্ডৰ লগত জড়িত কাঠনি গাঁৱৰ ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিৰ সভাপতি সমুদ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰৰ দাবী জনায়। দোষীক আজিকোপতি গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টো বিচাৰ্যৰ বিষয় বুলি অভিহিত কৰে আপৰ নেতা কৰ্মীয়ে। কেৱল ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ বাবে অপৰাধীয়ে ৰক্ষণাবেক্ষণ লাভ কৰিছে নেকি বুলি প্ৰশ্ন কৰি দলটোৰ নগাঁও জিলা সভাপতি যুগান্ত বৰাই দোষীক সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায়। 13 বছৰীয়া নাবালিকা বলাৎকাৰীক দুমাহৰ মূৰতো গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টো অতি উদ্বেগজনক বুলি অভিহিত কৰে দলটোৰ উপসভানেত্ৰী চুমি বৰাই। বেটি বচাও বেটি পঢ়াও সামাজিক প্ৰচাৰ আৰু জনকল্যাণমূলক যোজনাৰ পৰিৱৰ্তে কেৱল শ্লোগানহে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে দলটোৰ জিলা সম্পাদক ৰহমত উল্লাহ খানে। বলাৎকাৰৰ দৰে গুৰুতৰ অপৰাধ কৰা বিজেপি কৰ্মী সমুদ্ৰ ৰায় লিম্বুক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু বিহিত ব্যৱস্থা ল'বলৈ আপৰ নগাঁও জিলা সমিতিয়ে দাবী কৰাৰ লগতে নিৰ্যাতিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আহ্বান জনাই জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মই এইটোৱে ক'ম, বিজেপি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া চৰকাৰ গঠন কৰিছিলে তেওঁলোকে কৈছিলে বেটি বচাও বেটি পঢ়াও আৰু নাৰীৰ সুৰক্ষাৰ কাৰণে নাৰী শৃংখলিত কৰি ৰাখিবৰ কাৰণে তেওঁলোকে বহুত ধৰণৰ মানে প্ৰজেক্ট তেওঁলোকে কৰিম বুলি কৈছিলে। কিন্তু এতিয়া দেখা গৈছে প্ৰকৃতাৰ্থত তেওঁলোকে নাৰীৰ অত্যাচাৰ দিনক দিনে বাঢ়িছে, শিশু যৌন নিৰ্যাতন দিনক দিনে বাঢ়িছে। কিন্তু তেওঁলোকৰ যিখিনি মানুহে নাৰী নিৰ্যাতন কৰিছে সেইসকলে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে বিজেপিৰ দলৰ হোৱাৰ কাৰণে তেওঁলোক কি মুকলি আকাশৰ তলত দোষী হ'লেও ঘূৰি ফুৰিব পাৰে নেকি? তেতিয়াহ'লে তেওঁলোকৰ যি বেটি বচাও বেটি পঢ়াও সেইটো প্ৰকৃতাৰ্থত তেওঁলোকে কিয় শ্লোগান দিয়ে আমি তাক প্ৰশ্ন কৰিছোঁ। যে তেওঁলোকে যেনেধৰণে সৰু ছোৱালী এজনীক তিনিচুকীয়াৰ কাছমাৰীৰ বুথ কমিটিৰ সভাপতি তেওঁ 13 বছৰীয়া ছোৱালীজনীক যেনেকৈ ধৰ্ষণ কৰি মাৰিলে, তেওঁৰ মাতৃয়েও আত্মজা দিলে, সেইখিনি ক্ষেত্ৰতো আজি 2 মাহ হৈ গ'ল তেওঁলোকে কোনো ধৰণৰ তেওঁক এৰেষ্ট কৰিব পৰা নাই, কোনো ধৰণৰ শাস্তি প্ৰদান কৰিব পৰা নাই। ইয়াক লৈ আমি সঁচাকৈ চিন্তিত। বিজেপি চৰকাৰ থকালৈকে হয়তো আমি নাৰীসকল নাবালিকাসকল সুৰক্ষিত কেতিয়াও হ'ব নোৱাৰিম, সেইটোৱে আমাৰ ডাঙৰ ভয় হৈছে। আপোনাৰ সন্তানটিক মেডিকেল অথবা ইঞ্জিনিয়াৰিং পঢ়ুৱাম বুলি ভাবিছে নেকি? এতিয়া নগাঁৱতে উপলব্ধ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ প্ৰশিক্ষক এক্সেল এডুকেশ্যন ছাৰ্ভিচে আগবঢ়াইছে নীট আৰু জেই মেইনছৰ বাবে আকৰ্ষণীয় পাঠ্যক্ৰম 60 days advanced coaching for HSLC appearing students, 2 years integrated coaching for HSLC pass students, 45 days crash course and 1 year target course for NEET and JEE mains. Crash course NEET 2023 starts from 13 March. Advanced coaching for HSLC appearing students starts from 27 March 2023. শীঘ্ৰে যোগাযোগ কৰক, আসনৰ সংখ্যা সীমিত। এক্সেল এডুকেশ্যন ছাৰ্ভিচ, MG Road, in front of Jayashree Cinema, first floor above Bank of Baroda.